Hello viewers, welcome to my channel Infozone. HDFC Bank আৰু Badish for Studies মিলি পেলাই আপোনাৰ যিখিনি কোভিড ক্ৰাইচিছৰ সময়ত ষ্টুডেণ্টৰ যিখিনি পেৰেণ্টছ ঢুকাইছিলে আৰু যিসকল ষ্টুডেণ্টৰ ফেমিলিৰ যিজন ইনকাম কৰা মানুহ আছিল সেই ইনকাম কৰা মানুহজনৰ যিসকলে চাকৰি হেৰুৱাইছে সেইসকল ষ্টুডেণ্টৰ বাবে HDFC আৰু এই যে Badish for Studies আছে সেই কোম্পানী দুটাই জয়েন্টলি এটা পদক্ষেপ হাতত লৈছে সেই পদক্ষেপটো হৈছে যে তেওঁলোকক one time financial assistance দিব যেটি 15000 ৰ পৰা আপোনাৰ 75000 লৈকে হয় ইয়াৰ বাবে তেওঁলোকে দুটা স্লট তেওঁলোকে নিৰ্বাচন কৰিছে প্ৰথম স্লটটোৰ বাবে তেওঁলোকে ক্লাছ 1 to 12 লৈকে যিখিনি ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টখিনিক ফাইনান্সিয়েল সাপোৰ্ট দিব আৰু সেকেন্ডটো হৈছে যে আপোনাৰ যিখিনি আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী কোৰ্ছৰ বাবে বা যিখিনি ডিপ্লোমা কোৰ্ছ সেই ডিপ্লোমা কোৰ্ছৰ পৰা যিসকল ষ্টুডেণ্ট PG লৈকে আছে সেই PG লৈকে থকা ষ্টুডেণ্টখিনিক তেওঁলোকে ওৱান টাইম ফাইনান্সিয়েল সাপোৰ্ট দিব ভিডিওটোত আমি এটু যে শেষলৈকে সম্পূৰ্ণকৈ বুজাই দিছো যে কেনেদৰে আপুনি এপ্লাই কৰিব কেনেদৰে আপুনি আপোনাৰ ফাইলটো প্ৰসেস হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আপুনি কোন ক্লাছত আপুনি লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰীত আপুনি কিমান পইচা আপুনি পাব স্কলাৰশ্বিপটোৰ বাবে সেই গুটেখিনি আমি বিশদভাৱে আলোচনা কৰিছো গতিকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চালে আপুনি সম্পূৰ্ণকৈ বুজি পাব আহক ভিডিওটো আৰম্ভ কৰোঁ স্কলাৰশ্বিপটো আপোনাৰ দুটা স্লটত আছে ফাৰ্স্ট স্লটটো হৈছে আপোনাৰ যিখিনি ষ্টুডেণ্ট ক্লাছ 1 to 12 লৈকে পঢ়ি আছে আৰু সেকেন্ড স্লটটো হৈছে আপোনাৰ 12 ৰ পৰা আপ টু হায়াৰ PG লৈকে যিখিনি পঢ়ি আছে হায়াৰ এডুকেশ্যন কৰিবৰ কাৰণে যিখিনি ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টখিনিৰ কাৰণেও এই যিটো স্কলাৰশ্বিপ হয় স্কলাৰশ্বিপটো এভেইলেবল আছে এই স্কলাৰশ্বিপটোৰ কাৰণে আপুনি ওৱান টাইম ফাইনান্সিয়েল এছিষ্টেন্স পাব ফ্ৰম 15000 to 75000 লৈকে আপুনি পাব ইয়াতে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ ফাৰ্স্ট স্লট মানে ক্লাছ 1 to 12 লৈকে এইখিনি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় ইয়াতে আপুনি চাব পাৰিছে যে student must be currently studying in class 1 to 12 আৰু student who have been through any of below to crisis situation এই যি দুটা তলৰ সিচুৱেচন দিছে এই যি দুটা কন্ডিশন দিছে এই কন্ডিশন কেইটাত যদি আপুনি পৰে তেতিয়া হলে আপুনি এই যিটো স্কলাৰশ্বিপ হয় স্কলাৰশ্বিপটো লবলৈ আপুনি সমৰ্থন হ'ব গতিকে ইয়াতে আপুনি চাগ ইয়াৰ যিটো ফাৰ্স্ট যিটো ক্ৰাইটেৰিয়া দিছে সেইটো হৈছে আপোনাৰ যে student who lost either or both of their parents or earning member ইয়াতে মানে যিখিনি কোভিড ক্ৰাইচিছ 2020 ৰ পৰা আমাৰ যিটো হৈছিলে ইণ্ডিয়াত তো তাতে মানে আপোনাৰ 2020 চনৰ পৰা যিখিনি ষ্টুডেণ্টৰ পেৰেণ্টছ তেওঁলোকৰ এতিয়া ডেথ হৈছে বা তেওঁলোকৰ যিজন আৰ্নিং মেম্বাৰ হয় ঘৰখনৰ তো তেওঁ যদি ডেথ হৈছে তেতিয়া হলে এই স্কলাৰশ্বিপটোৰ কাৰণে তেওঁ এলিজিবল হ'ব আৰু সেকেন্ড যিটো কন্ডিশন দিছে সেই কন্ডিশনটো হৈছে যে আপোনাৰ ফেমিলিৰ যিজন আৰ্নিং মেম্বাৰ হয় আপোনাৰ ফেমিলি এটা আপোনাৰ ফাদাৰ মাদাৰ আপোনাৰ ব্ৰাদাৰ যিকোনো থাকে তেওঁলোকৰ যিজনে আৰ্নিং মেম্বাৰ হয় সেই আৰ্নিং মেম্বাৰজন যদি তেওঁ যদি চাকৰি যদি গৈছে বা তেওঁ যদি লষ্ট দেয়াৰ এমপ্লয়মেণ্ট ডিউৰিং পেণ্ডেমিক চ' তেওঁ এই যিটো স্কলাৰশ্বিপ হয় স্কলাৰশ্বিপটোৰ বাবে তেওঁ এলিজিবল হ'ব এই আৰু কণ্ডিশ্যন দিছে যে তেওঁলোকৰ যিটো ফেমিলি ইনকাম হয় ফেমিলি ইনকামটো তেওঁলোকৰ 6 লাখতকৈ বেছি হ'ব নোৱাৰিব তেওঁ 6 লাখ নহ'লে 6 লাখতকৈ কম হ'ব লাগিব তেওঁলোকৰ এনুৱেল ফেমিলি ইনকাম আৰু বেনিফিটছত চাওক ইয়াতে আপুনি ধৰিব পাৰিছে যে ষ্টুডেণ্ট ফ্ৰম ক্লাছ 1 to 5 15000 লৈকে তেওঁলোকে ওৱান টাইম ফাইনান্সিয়েল এছিষ্টেন্স পাব আৰু সেকেন্ড আহিছে আপোনাৰ ক্লাছ 6 to 8 মানে আপোনাৰ আপাৰ প্ৰাইমেৰীত আপোনাৰ 18000 লৈকে আপোনাৰ ফাইনান্সিয়েল এছিষ্টেন্স পাব আৰু ইয়াত থাৰ্ড আহিছে আপোনাৰ সেকেন্ডাৰী 9 to 12 লৈকে আপোনাৰ 21000 পাব ওৱান টাইম ফাইনান্সিয়েল এছিষ্টেন্স ইয়াৰ বাদে আপোনাৰ ডকুমেণ্ট কি লাগিব ইয়াতে আপুনি এই ডকুমেণ্টখিনি আপুনি ইয়াতে পঢ়িব এই ৱেবছাইটটোত আহি ৱেবছাইটটোৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনতে আপোনালোকে পাই যাব আৰু সেকেন্ড আহিছোঁ আপোনাৰ যিটো সেকেন্ড স্লট হয় যিটো আপোনাৰ 12 ৰ পৰা মানে আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰীৰ পৰা আপোনাৰ PG লৈকে আপোনাৰ যিখিনি ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টখিনিৰ বাবে ইয়াতো তেওঁলোকৰ সেম দুটা ইয়াতে চাওক আপোনাৰ ষ্টুডেণ্ট হু হেভ থ্ৰু এনি অফ দ্য বিলো টু ক্ৰাইচিছ চিটুৱেশ্যন ইয়াতো তেওঁলোকৰ সেম কণ্ডিশ্যন হয় সেইকেইটা কণ্ডিশ্যনতে আপুনি যদি আছে তেতিয়াহ'লেহে আপুনি এই যিটো স্কলাৰশ্বিপ হয় এই স্কলাৰশ্বিপটোৰ বাবে আপুনি এলিজিবল হয় তাৰ বাদে আপুনি ইয়াত খালি বেনিফিটছটো হ'ব আপোনাৰ যদি আপুনি ডিপ্লোমা কৰি আছে
তেতিয়াহ'লে আপুনি ডিপ্ল'মা কোৰ্চৰ বাবে আপোনাৰ 20,000 পাব আপুনি ফাইনেন্সিয়েল এছিষ্টেণ্ট। ছেকেণ্ড আছে আপোনাৰ BSc BA BCA BCom এইবিলাকৰ কাৰণে আপুনি পাব 30,000 আৰু আপুনি MCom MA কোৰ্চেছ যদি কৰি আছে পোষ্ট গ্ৰেজুৱেট তেতিয়াহ'লে আপুনি 35,000 পাব। আৰু যিবিলাক প্ৰফেশ্যনেল কোৰ্চেছ হয় BTech MBBS LLB বেচেলৰ অফ আৰ্কিটেক্সাৰ BSc নাৰ্ছিং এইবিলাক যিবিলাক কোৰ্চ হয় সেইবিলাক প্ৰফেশ্যনেল কোৰ্চৰ বাবে আপুনি 50,000 ৰুপিজ পাব। আৰু MTech MBA পোষ্ট গ্ৰেজুৱেশ্যনৰ যিটো প্ৰফেশ্যনেল কোৰ্চ হয় সেই কোৰ্চবিলাকৰ কাৰণে আপুনি 55,000 to 75,000 আপুনি ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেণ্ট পাব। ইয়াতো আপোনাৰ কি কি ডকুমেণ্ট লাগে আপুনি ইয়াতে চাব পাৰিছে। আপোনাৰ পান কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ আধাৰ কাৰ্ড যিকোনো এখন আপোনাৰ আইডেণ্টিটি প্ৰুফ লাগিব, মাৰ্কশ্বিট লাগিব, প্ৰিভিয়াছ এডুকেশ্যনেল ডিগ্ৰী যিটো হৈছিলে আপোনাৰ 2019-20 তাৰপিছতে ইয়াতে চাওক আপোনাৰ ফটো বেংক একাউণ্ট ডিটেইলছ লাগিব, আপোনাৰ নিজৰ বেংক একাউণ্ট ডিটেইলছ লাগিব, নহ'লে আপোনাৰ পেৰেণ্টছৰ যদি আছে পেৰেণ্টছৰ দিলেও হ'ব। আৰু ফটোগ্ৰাফ লাগিব আৰু ডেথ চাৰ্টিফিকেট অফ পেৰেণ্টছ যদি আপোনাৰ পেৰেণ্টছ ঢুকাইছে তেতিয়াহ'লে আপুনি ডেথ চাৰ্টিফিকেট আপুনি তেওঁলোকক ছাবমিট কৰিব লাগিব। আৰু যিজন আপোনাৰ ফেমিলিৰ মানে ইনকাম কৰা মানুহ আছিলে তেওঁৰ যদি জব গৈছে তেতিয়াহ'লে আপুনি তেওঁৰ জব লছৰ যিখন চাৰ্টিফিকেট হয় বা প্ৰুফ অফ জব লছ তাৰ বাবে আপুনি তেওঁলোকক এখন চাৰ্টিফিকেট আপুনি ছাবমিট কৰিব লাগিব, যাৰ জৰিয়তে তেওঁলোক কনফাৰ্ম হ'ব যে আপোনাৰ সঁচাই যিজন ফেমিলিৰ ইনকাম হয় সেই ইনকাম কৰা মানুহজনৰ চাকৰি ইতিমধ্যে তেওঁ লছ গৈছে। ইয়াতে চাওক আপুনি গোটেইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আপুনি পঢ়াৰ পিছতে ইয়াতে কেনেকৈ এপ্লাই কৰিব, ইয়াতে এপ্লাই নাও বাটনত ক্লিক কৰিব দিছে। ইয়াতে আপুনি গোটেই প্ৰচিডিঅ'ৰখিনি আপুনি ইয়াতে চাই ল'ব। চাই লোৱাৰ পিছতে আপুনি ইয়াতে যিটো এপ্লাই নাও অপশ্যন আছে সেই এপ্লাই নাও অপশ্যনত ক্লিক কৰিব। এপ্লাই নাও অপশ্যনত ক্লিক কৰাৰ পিছতে আপুনি অলপ পেজটো লোড হ'ব, অলপ ৱেইট কৰিব। ইয়াতে চাওক ইনষ্ট্ৰাকশ্যন দিছে, ইনষ্ট্ৰাকশ্যনখিনি আপুনি পঢ়ি ল'ব। পঢ়ি লোৱাৰ পাছত ইয়াতে চাওক মোৰ নাম আহি গৈছে, ইয়াতে আপোনাৰ নামটো তেনেকৈ আহি যাব। তাৰপিছতে আপুনি ইয়াতে চাওক ষ্টাৰ্ট এপ্লিকেশ্যন বুলি আছে, ষ্টাৰ্ট এপ্লিকেশ্যনত আপুনি ক্লিক কৰি দিব। ইয়াতে চাওক আপোনাৰ লাষ্ট ডেট আছে 31 অক্টোবৰ 2021। তাৰ আগতে আপুনি এই যিখন ফৰ্ম হয় এই ফৰ্মখন আপুনি ফিল আপ কৰি দিব। ইয়াতে চাওক আপোনাৰ ফাৰ্ষ্ট আপোনাৰ ডিটেইলছ লৈছে, নেক্সট পাৰ্মানেণ্ট এড্ৰেছ, তাৰপিছতে কৰেছপণ্ডেঞ্চ এড্ৰেছ, এই যিখিনি এড্ৰেছ আছে এডুকেশ্যনেল ডিটেইলছ, ফেমিলি মেম্বাৰ্ছ এই গোটেইখিনি আপুনি ছাবমিট কৰিব। ছেভ এণ্ড কণ্টিনিউ কৰাৰ পিছতে আপুনি শেষত এই যিটো আই হেভ ৰিড দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন কেয়াৰফুলি এই যিটো বক্স আছে এই বক্সটোত আপুনি টিক মাৰ্ক কৰি পেলাই আপুনি প্ৰিভিউ অপশ্যনত ক্লিক কৰি দিব। ইয়াতে চাওক আপুনি ফৰ্মখন কেনেদৰে ফিল আপ কৰিব সেইটো যদি আপুনি জানিব বিচাৰে তেতিয়াহ'লে ইয়াতে চাওক আপোনাৰ ৱাটছ ভিডিঅ' বুলি এটা অপশ্যন আছে। এই অপশ্যনটো যদি আপুনি ক্লিক কৰি দিয়ে তেতিয়াহ'লে আপুনি ইয়াতে এই ভিডিঅ'টো আপুনি এনেকৈ চাব পাৰিব। এই ভিডিঅ'টোৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনতে আপোনালোকে পাই যাব, তাতে আপুনি গৈ আপুনি চাব পাৰিব। তাৰপিছতে আপুনি এই ফৰ্মখন ফিল আপ কৰাৰ পিছতে আপুনি ছাবমিট কৰি দিব। আপোনাৰ তালৈ ফৰ্ম ছাবমিট কৰাৰ এটা সময়ৰ পিছত কেইদিনমান পিছত আপোনালৈ কল আহিব আৰু এইটো ইণ্টাৰভিউ কলৰ টাইপ হ'ব। মানে আপোনাক সুধিব আপোনাৰ গোটেই ডিটেইলছখিনি আপুনি যিখিনি দিছে সেই ডিটেইলছখিনি আপোনাৰ কনফাৰ্মেশ্যনৰ কাৰণে তেওঁলোকে আপোনাৰ পৰা যিকোনো কুৱেশ্যন সুধিব পাৰে। সেই কুৱেশ্যনখিনি আপুনি যদি সঠিকভাৱে এনচাৰ দিয়ে বা তেওঁলোকৰ যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ সৈতে যদি আপুনি এলিজিবল হয় বুলি তেওঁলোকে ভাবে তেতিয়াহ'লে আপুনি 15,000ৰ পৰা 75,000 ৰুপিছলৈকে আপুনি ওৱান টাইম ফাইনেন্সিয়েল আপুনি এছিষ্টেণ্ট পাবৰ কাৰণে সক্ষম হ'ব। গতিকে এনেদৰে আপুনি এই স্কলাৰশ্বিপটো আপুনি সুবিধা উঠাব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে যিটো বেল আইকন আছে সেই বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব যাতে মোৰ এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক আপুনি পোনপ্ৰথমে পায়। আৰু লগতে মই এটা কথা জনাই থ'ব বিচাৰোঁ যে আপোনাৰ এই ভিডিঅ'টোৰ শেষত যদি আপোনাৰ কিবা কনফিউজন ৰৈ গৈছে আপোনাৰ কুৱেশ্যন কৰিব কাৰণে তেতিয়াহ'লে আপুনি যিটো কমেণ্ট বক্স আছে কমেণ্ট বক্সত আপুনি কমেণ্ট কৰিব, মই কমেণ্টৰ নিশ্চয় ৰিপ্লাই দিম। ধন্যবাদ।